প্ৰিয় দৰ্শক 8 জুনৰ পৰা এই তিনিটা ৰাশিৰ শুক্ৰ আশীৰ্বাদ লাভ কৰিব, আৰ্থিক লাভ আৰু সৌভাগ্যৰ সৃষ্টি কৰিব। নমস্কাৰ বন্ধুসকল, প্ৰজ্ঞান ইউনিভাৰ্ছ চেনেলত আপোনালোকক সকলোকে স্বাগতম জনাইছোঁ। আশা কৰোঁ আপোনালোক সকলোৱে ভালে আছে। বন্ধুসকল, বৈদিক জ্যোতিষত শুক্ৰক সুখ, সমৃদ্ধি, প্ৰেম, আকৰ্ষণ, সমৃদ্ধি, শিল্প, মহিমা, বিলাসিতাৰ গ্ৰহ বুলি গণ্য কৰা হয়। যেতিয়া শুক্ৰ গ্ৰহ ৰাশি সলনি কৰে তেতিয়া ই কেৱল এজন ব্যক্তিক নহয়, 12টা ৰাশিৰ সকলো ৰাশিৰ ওপৰত প্ৰভাৱ পেলায়। অৱশ্যে কিছুমান ৰাশি আছে যাৰ বাবে শুক্ৰ প্ৰৱেশ আশীৰ্বাদ বুলি প্ৰমাণিত হয়। 2026 চনৰ জুন মাহত শুক্ৰই মিথুন ৰাশি এৰি চন্দ্ৰ ৰাশি কৰ্কট ৰাশিত প্ৰৱেশ কৰিব আৰু জ্যোতিষশাস্ত্ৰৰ মতে শুক্ৰ এই প্ৰৱেশে 8 জুনৰ পৰা বহু জাতক জাতিকাৰ জীৱনলৈ যথেষ্ট পৰিৱৰ্তন আনিব পাৰে। এই সময়খিনি বিশেষকৈ তিনিটা ৰাশিৰ বাবে অত্যন্ত উপকাৰী আৰু সৌভাগ্যজনক গণ্য কৰা হয়। এই ৰাশিবোৰে আৰ্থিক লাভ, কেৰিয়াৰৰ সফলতা, ব্যৱসায়িক অগ্ৰগতি, প্ৰেম জীৱনত সুখ, পৰিয়ালত শান্তি আৰু শান্তিৰ অভিজ্ঞতা লাভ কৰিব পাৰে। দীৰ্ঘদিন ধৰি বাকী থকা কামবোৰ সম্পূৰ্ণ কৰিব পাৰে আৰু ভাগ্য আপোনাৰ পক্ষত প্ৰচুৰ পৰিমাণে থাকিব পাৰে। গতিকে কৰ্কট ৰাশিৰ শুক্ৰৰ প্ৰৱেশৰ বাবে কোন তিনিটা ৰাশি আটাইতকৈ শুভ হ'ব আৰু তেওঁলোকৰ জীৱনত কেনেকৈ ইতিবাচক পৰিৱৰ্তন হ'ব সেই বিষয়ে বিতংভাৱে আমি জানো আহকচোন। কিন্তু তাৰ আগতে শুক্ৰৰ তাৎপৰ্যৰ বিষয়ে জানো আহক। আজি তাৎপৰ্যনো কি তাৰ বিষয়ে আমি জানো আহক। বন্ধুসকল, শুক্ৰ যিহেতু ৰাক্ষসৰ গুৰু হিচাপে পৰিচিত আৰু এই গ্ৰহটোৱে সৌন্দৰ্য, প্ৰেম, শিল্প, সংগীত, ধন, বস্তুগত আৰাম আৰু বৈবাহিক জীৱনক প্ৰতিনিধিত্ব কৰে। ৰাশিফলত শক্তিশালী শুক্ৰ থকা সকলে জীৱনত মনমোহতা, ধন, খ্যাতি, বিলাসিতা আদিৰ অভিজ্ঞতা লাভ কৰে। শুক্ৰ শুভ অৱস্থাত থাকিলে দামী বস্তু, যান বাহন, ঘৰ, প্ৰেমৰ সম্পৰ্কত সফলতা, আৰ্থিক শক্তি আদিৰ বিলাসিতা উপভোগ কৰে। কিন্তু দুৰ্বল শুক্ৰই সংগ্ৰাম, সম্পৰ্কৰ উত্তেজনা, আৰ্থিক সমস্যা আদি আনিব পাৰে। এতিয়া শুক্ৰ 8 জুনত কৰ্কট ৰাশিত প্ৰৱেশ কৰিবলৈ ওলাইছে। কৰ্কট ৰাশিৰ শাসক হৈছে চন্দ্ৰ, যাক মন আৰু আৱেগৰ কাৰক বুলি গণ্য কৰা হয়। এনে পৰিস্থিতিত শুক্ৰ আৰু চন্দ্ৰৰ এই সম্পৰ্কই আৱেগিক সুস্থতা, পাৰিবাৰিক সুখ, মানুহৰ জীৱনত আৰ্থিক লাভ বৃদ্ধি কৰিব। এতিয়া প্ৰথম ভাগ্যৱান ৰাশিৰ কথা কওঁ। প্ৰিয় দৰ্শক, প্ৰথম যদি ভাগ্যৱান ৰাশি আমি যদি চোৱা হয়, 1 নম্বৰ ৰাশি হ'ল আপোনাৰ কৰ্কট ৰাশি। আৰু কৰ্কট ৰাশিৰ বাবে শুক্ৰৰ প্ৰৱেশত এক অলৌকিকতাতকৈ কম বুলি গণ্য কৰা নহয়। শুক্ৰ গ্ৰহ আপোনাৰ ৰাশিত প্ৰৱেশ কৰিবলৈ ওলাইছে। ইয়াৰ প্ৰত্যক্ষ প্ৰভাৱ আপোনাৰ ব্যক্তিত্ব, কেৰিয়াৰ, আৰ্থিক অৱস্থা আৰু পাৰিবাৰিক জীৱনত পৰিব। প্ৰথমে আপোনাৰ আৰ্থিক অৱস্থাৰ কথা ক'লে এই সময়ছোৱাত আপোনাৰ আয় যথেষ্ট বৃদ্ধি পাব পাৰে। বহুদিন ধৰি ৰখাই থোৱা ধন ঘূৰাই পোৱাৰ সম্ভাৱনা আছে। কাৰোবাক যদি টকা ধাৰলৈ দিছে তেন্তে হয়তো ঘূৰাই পাব। যিসকল কৰ্মসংস্থাপনত আছে তেওঁলোকৰ বাবে এই সময়ে পদোন্নতি আৰু দৰমহা বৃদ্ধিৰ ইংগিত দিয়ে। কাৰ্যালয়ত আপোনাৰ কামৰ শলাগ লোৱা হ'ব। আপোনাৰ ঊৰ্ধ্বতন বিষয়াসকলে আপোনাৰ কামত আপ্লুত হ'ব। আনকি আপুনি নতুন দায়িত্ব লাভ কৰিব পাৰে। যদি আপুনি এজন ব্যৱসায়ী হয় তেন্তে আপুনি ব্যৱসায়ত হঠাতে উত্থানৰ সন্মুখীন হ'ব পাৰে। আপুনি নতুন ক্লায়েণ্ট আৰু লাভৰ নতুন সুযোগ লাভ কৰিব পাৰে। নতুন ব্যৱসায় আৰম্ভ কৰিব বিচৰাসকলেও এই সময় অনুকূল বুলি বিবেচনা কৰিব। পাৰিবাৰিক জীৱনৰ কথা ক'বলৈ গ'লে ঘৰত সুখ আৰু শান্তিৰ পৰিৱেশ থাকিব। পৰিয়ালৰ সদস্যৰ সৈতে সম্পৰ্ক সুদৃঢ় হ'ব। পুৰণি বিবাদৰ অন্ত কৰিব পাৰে। বিবাহিত জাতক জাতিকাৰ বাবে এইটো এটা অতি ৰোমান্টিকৰ সময়। আপুনি আপোনাৰ পত্নীৰ সৈতে মানসম্পন্ন সময় কটাবলৈ সুযোগ পাব। যদি আপুনি সম্পৰ্কত বহুদিনৰ পৰা দূৰত্ব আছে তেন্তে মিঠা এটা ঘূৰি আহিব পাৰে। প্ৰেমৰ সম্পৰ্কতো সফলতাৰ সম্ভাৱনা থাকে। যিসকলে নিজৰ সম্পৰ্কক আগুৱাই নিব বিচাৰে তেওঁলোকে হয়তো পৰিয়ালৰ সহায় লাভ কৰিব। স্বাস্থ্যৰ দৃষ্টিকোণৰ পৰাও এইটো এটা ভাল সময় হ'ব। মানসিক চাপ কমি যাব আৰু মনটো সুখী হ'ব। আপুনি আগতকৈ অধিক আত্মবিশ্বাসী অনুভৱ কৰিব। ছাত্ৰ ছাত্ৰীসকলেও এই সময় ইতিবাচক বুলি বিবেচনা কৰিব। তেওঁলোকে পঢ়া শুনাত মনোনিৱেশ কৰিব আৰু প্ৰতিযোগিতামূলক পৰীক্ষাত সফলতাৰ সম্ভাৱনা থাকিব। সমাজত আপোনাৰ সন্মান বাঢ়িব। আপোনাৰ কথাত মানুহ আপ্লুত হ'ব। আপোনাৰ ব্যক্তিত্বই ইয়াৰ আকৰ্ষণ বৃদ্ধি কৰিব আৰু মানুহে আপোনাৰ প্ৰতি আকৰ্ষিত হ'ব। সামগ্ৰিকভাৱে শুক্ৰ এই প্ৰৱেশে আপোনাৰ কৰ্কট ৰাশিৰ জীৱনলৈ সুখ, সমৃদ্ধি আৰু সফলতা কঢ়িয়াই আনিব। এতিয়া দ্বিতীয় ভাগ্যৱান ৰাশিৰ কথা কওঁ। যিটো দ্বিতীয় ৰাশি যদি চোৱা হয়, ভাগ্যৱান ৰাশিটো হ'ল কন্যা ৰাশি। কন্যা ৰাশিৰ বাবে
যেহেতু কর্কট রাশি শুক্ৰৰ প্ৰৱেশ অত্যন্ত শুভ আৰু উপকাৰী বুলি প্ৰমাণিত হ'ব পাৰে। এই সময়ে আপোনাৰ জীৱনলৈ নতুন আশা আৰু নতুন সফলতা কঢ়িয়াই আনে। প্ৰথমে আপোনাৰ আৰ্থিক অৱস্থাৰ কথা ক'লে এই সময়ছোৱাত হঠাতে আৰ্থিক লাভৰ সন্মুখীন হোৱাৰ সম্ভাৱনা থাকে। ক'ৰবাত আবদ্ধ হৈ থকা ধন আপুনি হয়তো উদ্ধাৰ কৰিব পাৰে, বিনিয়োগৰ ফলত লাভ হ'ব পাৰে আৰু আপোনাৰ আৰ্থিক অৱস্থা শক্তিশালী হ'ব। যদি আপুনি কৰ্মসংস্থাপন কৰে তেন্তে আপোনাৰ কঠোৰ পৰিশ্ৰমৰ সম্পূৰ্ণ ফল পোৱা যাব। কৰ্মক্ষেত্ৰত আপোনাৰ কামৰ শলাগ লোৱা হ'ব, পদোন্নতি বা নতুন দায়িত্বৰ সম্ভাৱনাও আছে। দীৰ্ঘদিন ধৰি চাকৰি সলনি কৰিবলৈ চেষ্টা কৰা সকলে হয়তো ভাল খবৰ পাব পাৰে। সাক্ষাৎকাৰত সফলতা লাভ কৰাৰ সম্ভাৱনা আছে। ব্যৱসায়ীসকলৰ বাবে এই সময় অতি উত্তম। ব্যৱসায়ী সম্প্ৰসাৰণৰ নতুন সুযোগৰ উন্মেষ ঘটিব। নতুন চুক্তিৰ ফলত ভাল লাভ হ'ব পাৰে। যদি আপুনি অংশীদাৰিত্বৰে কাম কৰি আছে তেন্তে অংশীদাৰিত্ব লাভজনক হ'ব। নতুন ব্যৱসায়িক পৰিকল্পনা সফল হ'ব পাৰে। আপুনিও বহুত মানসিক সকাহ অনুভৱ কৰিব। দীৰ্ঘদিনীয়া চিন্তা লাঘৱ হ'ব পাৰে। আত্মবিশ্বাস বৃদ্ধি পাব আৰু সিদ্ধান্ত গ্ৰহণৰ ক্ষমতাও শক্তিশালী হ'ব। প্ৰেম জীৱনৰ সন্দৰ্ভত অবিবাহিত জাতক জাতিকাই তেওঁলোকৰ জীৱনত বিশেষ ব্যক্তিৰ প্ৰৱেশৰ অভিজ্ঞতা লাভ কৰিব পাৰে। নতুন সম্পৰ্ক গঠন হোৱাৰ সম্ভাৱনা আছে। ইতিমধ্যে সম্পৰ্কত থকা সকলে তেওঁলোকৰ সম্পৰ্ক মজবুত কৰিব। প্ৰেমৰ সম্পৰ্কে বিবাহৰ সূচনা কৰিব পাৰে। বিবাহিত মানুহৰ বাবেও সুখ আহিব। তেওঁলোকৰ পত্নীৰ সৈতে সমন্বয় উন্নত হ'ব আৰু সম্পৰ্কবোৰ মধুৰ হৈ পৰিব। পৰিয়ালত কোনোবা শুভ অনুষ্ঠান হ'ব পাৰে। ঘৰত সুখৰ পৰিৱেশৰ সৃষ্টি হ'ব। আপুনি আপোনাৰ পিতৃ মাতৃৰ পৰা সহায় লাভ কৰিব। স্বাস্থ্যৰ কথা ক'বলৈ গ'লে এই সময়ছোৱাত আপোনাৰ স্বাস্থ্য ভাল হ'ব। দীৰ্ঘদিনীয়া ৰোগৰ পৰা উপশম পাব পাৰে। মানসিক শান্তি বিৰাজ কৰিব। এই সময়খিনি ছাত্ৰ ছাত্ৰীৰ বাবে ভাল হ'ব। তেওঁলোকে পঢ়া শুনাত ভাল ফলাফল লাভ কৰিব পাৰে। প্ৰতিযোগিতামূলক পৰীক্ষাৰ বাবে প্ৰস্তুতি চলোৱা সকলে সফলতা লাভ কৰাৰ সম্ভাৱনা আছে। সমাজত আপোনাৰ সন্মান বাঢ়িব। মানুহে আপোনাৰ পৰামৰ্শক মূল্য দিব। আপোনাৰ জনপ্ৰিয়তা বাঢ়িব। সামগ্ৰিকভাৱে শুক্ৰৰ এই প্ৰৱেশে কন্যা ৰাশিৰ বাবে আৰ্থিক শক্তি, প্ৰেম, সফলতা আৰু সুখ কঢ়িয়াই আনিব। এতিয়া তৃতীয় ৰাশি যদি চাওঁ, অন্তিম ভাগ্য ৰাশিৰ কথা কওঁ, মকৰ ৰাশি। হয় প্ৰিয় দৰ্শক, মকৰ ৰাশিত শুক্ৰৰ প্ৰৱেশে মকৰ ৰাশিৰ বাবে অতি শুভ ৰাশি আগবঢ়াইছে। এই সময়ে আপোনাৰ জীৱনত নতুন কৃতিত্ব আৰু নতুন সুযোগ আনিব পাৰে। প্ৰথমে কেৰিয়াৰৰ সন্দৰ্ভত ক'ব পাৰি যে নিয়োগ কৰা সকলৰ বাবে এইটো এটা ভাল সময় হ'ব। আপোনাৰ কামৰ শলাগ লোৱা হ'ব আৰু আপোনাৰ ঊৰ্ধ্বতন বিষয়াসকলে আপোনাৰ ওপৰত সন্তুষ্ট হ'ব। যদি আপুনি বহুদিন ধৰি প্ৰমোচনৰ বাবে অপেক্ষা কৰি আছিল তেন্তে আপোনাৰ ইচ্ছা এতিয়া পূৰণ হ'ব পাৰে। চাকৰি সলনি কৰা কথা চিন্তা কৰা সকলেও হয়তো উন্নত সুযোগ পাব পাৰে। নিবনুৱাসকলে কৰ্মসংস্থাপন পোৱাৰ সম্ভাৱনা আছে। সাক্ষাৎকাৰ আৰু প্ৰতিযোগিতামূলক পৰীক্ষাত সফলতা লাভ কৰা সম্ভৱ। আপোনাৰ আৰ্থিক অৱস্থাৰ সন্দৰ্ভত আপোনাৰ আয় বৃদ্ধিৰ লক্ষণ দেখা গৈছে। আয়ৰ নতুন উৎসৰ উন্মেষ ঘটিব পাৰে। হঠাৎ আৰ্থিক লাভো সম্ভৱ। যদি আপুনি ক'ৰবাত বিনিয়োগ কৰিছে তেন্তে ভাল ৰিটাৰ্ণ পাব পাৰে। ব্যৱসায়ীসকলৰ বাবেও এই সময় অতি শুভ হ'ব। ব্যৱসায় ফুলি উঠিব আৰু লাভ বৃদ্ধি হ'ব পাৰে। কিছুমান ব্যৱসায়ীয়ে নতুন চুক্তি বা বৃহৎ অৰ্ডাৰ পোৱাৰ সম্ভাৱনা আছে। যদি আপুনি নতুন ব্যৱসায় আৰম্ভ কৰিব বিচাৰে তেন্তে সময় অনুকূল হ'ব। ভাগ্য আপোনাৰ পক্ষত থাকিব। দীৰ্ঘদিন ধৰি বাকী থকা কামবোৰ হঠাৎ সম্পূৰ্ণ হ'বলৈ আৰম্ভ কৰিব। আদালতত সম্পৰ্কীয় বিষয়তো আপুনি সকাহ পাব পাৰে। পাৰিবাৰিক জীৱন সুখ আৰু শান্তিৰে ভৰি পৰিব। পৰিয়ালৰ সদস্যৰ সৈতে সম্পৰ্ক উন্নত হ'ব। বিবাহিত জীৱনত প্ৰেম আৰু বুজাবুজি বাঢ়িব। আপুনি আপোনাৰ পত্নীৰ পৰা সমৰ্থন লাভ কৰিব। প্ৰেমৰ সম্পৰ্কবোৰো মজবুত হ'ব। যিসকলে নিজৰ সম্পৰ্কক আগুৱাই নিব বিচাৰে তেওঁলোকে হয়তো সফলতা লাভ কৰিব। স্বাস্থ্যৰ ফালৰ পৰা সময় স্বাভাৱিকতকৈ ভাল হ'ব। মানসিক চাপ কমি আহিব আৰু আত্মবিশ্বাস বাঢ়িব। ছাত্ৰ ছাত্ৰীসকলেও ইতিবাচক সময় বিচাৰি পাব। শিক্ষাৰ ক্ষেত্ৰত সফলতা সম্ভৱ। সমাজত আপোনাৰ সন্মান বাঢ়িব। মানুহে আপোনাৰ কথা গুৰুত্ব সহকাৰে শুনিব আৰু আপোনাৰ ভাৱমূৰ্তি শক্তিশালী হ'ব। মুঠতে শুক্ৰৰ এই প্ৰৱেশে মকৰ ৰাশিৰ বাবে সফলতা, আৰ্থিক শক্তি আৰু সুখ কঢ়িয়াই আনিব। সকলো ৰাশিৰ বাবে বিশেষ প্ৰতিকাৰ যদি চাওঁ বন্ধুসকল, যদি আপুনি শুক্ৰৰ আশীৰ্বাদ লাভ কৰিব বিচাৰে তেন্তে কিছুমান সহজ প্ৰতিকাৰ চেষ্টা কৰিব পাৰে। প্ৰতি শুকুৰবাৰে লক্ষ্মী আৰু শুক্ৰ দেৱীক পূজা কৰক। বগা বস্তু যেনে চাউল, গাখীৰ, দৈ, বগা কাপোৰ দান কৰক। গৰুক ৰুটি খুৱাওক আৰু আটকজনক সহায় কৰক। শুকুৰবাৰে সুগন্ধি ব্যৱহাৰ কৰিব লাগে। ওম শুক্ৰাই নমঃ মন্ত্ৰ আপুনি 108 বাৰ আবৃত্তি কৰক আৰু এই পদক্ষেপসমূহ পালন কৰিলে শুক্ৰ গ্ৰহ শক্তিশালী হয় আৰু জীৱনত সুখ আৰু সমৃদ্ধি বৃদ্ধি পায়। গতিকে বন্ধুসকল 2026 চনৰ 8 জুন তাৰিখৰ পৰা শুক্ৰ কৰ্কট ৰাশিত
প্ৰৱেশৰ তিনিটা ৰাশিৰ বাবে অত্যন্ত শুভ বুলি প্ৰমাণিত হ'ব পাৰে। কৰ্কট ৰাশিয়ে আৰ্থিক লাভ, কেৰিয়াৰৰ সফলতা আৰু পাৰিবাৰিক সুখৰ অভিজ্ঞতা লাভ কৰিব। কন্যা ৰাশিৰ জাতক জাতিকাসকলে তেওঁলোকৰ প্ৰেম জীৱনত শক্তিশালী আৰ্থিক অৱস্থা আৰু সুখৰ অনুভৱ কৰিব। মকৰ ৰাশিৰ জাতক জাতিকাসকলে কেৰিয়াৰৰ উন্নতি, আয় বৃদ্ধি আৰু যথেষ্ট ভাগ্যৰ অভিজ্ঞতা লাভ কৰিব। যদি আপোনাৰ ৰাশি এইবোৰৰ ভিতৰত এটা হয়, তেন্তে আগন্তুক সময়বোৰে আপোনাৰ বাবে বহুতো আনন্দ কঢ়িয়াই আনিব পাৰে। প্ৰিয় দৰ্শক, গতিকে আশা কৰিছোঁ আপোনালোকে ভিডিঅ'টো চাই ভাল পালে। যদি এই ভিডিঅ'ই আপোনাক কিঞ্চিত মানুহ লাভান্বিত কৰিলে, তেনেহ'লে ভিডিঅ'টো লাইক কৰিব, চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু হৰ হৰ মহাদেৱৰ সৈতে এটা মন্তব্য দিব। তো গতিকে আশা কৰিছোঁ আজিলৈ আমি বিদায় মাগিলোঁ। ধন্যবাদ।